হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে অন্য এটি নতুন ৰেচিপিৰে মই আটাইকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ কেঁচা আম আৰু আঙুৰৰ চাটনি খাই পাইছেনে কেতিয়াবা যদি পোৱা নাই এই আমৰ বতৰতে খাই চাওক এবাৰ সকলোৱে বহুত কম সময়ৰ ভিতৰতে এই ৰেচিপিটো তৈয়াৰ হয় আৰু আটাইখিনি ইনগ্ৰেডিয়েণ্টছ সকলোৰে ঘৰত এভেইলেবল পোৱা যায় তেন্তে বলকচোন ৰেচিপিটো চাই লওঁ এই ৰেচিপিটো বনাবলৈ মই লৈছোঁ এটা সৰু পিয়াজটো এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ এয়া এটুকুৰা আদা মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু এয়া জিৰা এচামুচ আৰু ৰেড চিলি পাউডাৰ এয়া লৈছোঁ মই আঙুৰকেইটা এনেকৈ কাটি লৈছোঁ এইখিনি হৈছে আমখিনিও মই এনেকৈ কাটি লৈছোঁ আপোনালোকে চপাৰতো কৰি ল'ব পাৰে আৰু এয়া গুড় এয়া আঙুৰ আৰু কেঁচা আমৰ জ্বলা মিঠা চাটনি ৰেডি হৈ গ'ল
সঁচাকে বহুত টেষ্টি হয় ভাতৰ লগত বা ৰুটিৰ সৈতে খাই চাবচোন এবাৰ বনাই খাই চোৱাৰ পিছত বাৰে বাৰে বনাবলৈ মন যাব ৰেচিপিটো চাই কেনেকুৱা লাগিল জনাব কমেন্ট কৰিব আৰু লাইক কৰিব যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো ধন্যবাদ